এভৰিৱান আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ ভালে আছে চাগে ময়ো ভালে আছোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ আৰু কিহৰ কাৰণে ষ্টাৰ্ট কৰিব লৈছোঁ তাৰ বাবে জানিবৰ কাৰণে শেষলৈকে চাওক আৰু যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব দেই পুৱা উঠিলে পিনে বিছনাখনটো ঠিক কৰিব লাগিব ইয়াত ঠিক কৰি লৈছোঁ বিছনাখন ঠিক কৰি ল'লেহে আচলতে মনবিলাকলৈ ভাল আহে পজিটিভিটিবিলাক আহি যায় আৰু যদি বিছনাপত্ৰবোৰ লেতেৰা হৈ থাকে আৰু এই বিছনাপত্ৰ যদি মই এতিয়াই কৰি নলওঁ মোৰ দিনটোলৈ থাকি যাব সেয়েহে জলদি জলদি কৰি ল'বলৈ চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি লৈ নিজেও যাতে ফ্ৰেছ হ'ব পাৰোঁ সোনকালে তাৰ বাবে ট্ৰাই কৰিছোঁ সকলোৰ বাবে চাহকাপ অতি প্ৰয়োজন ৰাতিপুৱাই সকলোৰে চাহকাপৰ জৰিয়তে দিনটো আৰম্ভণি হয় মোৰো একে শুকান ৰুটি এখন লৈ পিনে মই আজি চাহকাপেৰে মই দিনটো আৰম্ভণি কৰিছোঁ ইয়াৰ পিছতে কি হয় মই নিজৰ ক্ষেত্ৰতে মই নিজে ফ্ৰেছ হ'ব লাগিব মই গা পা ধুই আহি লৈ পিনে অলপ নিজকে সজাইছোঁ বহুত দিনৰ মূৰত নেইল পলিচ লগাইছোঁ আৰু নেইল পলিচ লগাই আপোনালোকক মই আঙুলিকেইটা দেখাইছোঁ আৰু ভাল লাগিছেনে ক'বচোন দেই আৰু ইয়াৰ পিছতে মই নিজকে অকণমান ভাল লাগিবৰ বাবে স্কিন কেয়াৰ কৰিব লাগে আৰু স্কিন কেয়াৰ মই সহজতে নকওঁ এলাহ যে মস্ত এলাহ ইয়াক গাৰ্নিয়াৰ ছালৰ চিৰাম হয় লগাই লৈছোঁ 2 টোপাল 3 টোপালকৈ লগাই লৈ ভালদৰে মোহাৰিছোঁ নিজৰ যতনটো নিজে ল'ব লাগিব আৰু নিজৰ যতন সময় নল'লে সঁচাকৈ বেয়াৰ ফলাফল আমি দেখিবলৈ পাওঁ আপোনালোকে স্কিন কেয়াৰ লয়নে যদি লয় কেনেধৰণে লয় আপোনালোকে মোক জনাবচোন যদিহে মোৰ স্কিন কেয়াৰত আৰু অলপ ইম্প্ৰুভমেণ্ট কৰিব লাগে তেতিয়াও আপোনালোকে মোক জনাব পাৰে ইয়াৰ পিছতে মই অকণমান ক্ৰীম মই লগাই লৈছোঁ আগতে মই বেলেগ ক্ৰীম লগাইছিলোঁ যদিও এতিয়া মই ইয়াত চেঞ্জ কৰিছোঁ গালখনৰ বাবে গালখন খুব মানে মোৰ শুকান হৈ গৈছে সেইকাৰণেহে মই অলপ অইলি ক্ৰীম কৰিবলৈ ধৰিছোঁ আৰু এয়া বিয়া পতা যিহেতুকে ষ্টিকাৰটো ল'বই লাগিব আৰু ইয়াৰ ষ্টিকাৰ বুলিয়েই নহয় মানুহজনৰ মৰমো হয় আৰু মোৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰা হৈছে আপোনালোকে যি ভাবে আৰু কিন্তু ইয়াৰ মোৰ এটা এৰিব নোৱাৰা মোৰ অংগ বুলি ক'ব পাৰোঁ আৰু এই ধৰণে মই গোটেই দিনটোৰ কাৰণে সাজু হৈ ল'লোঁ সাজু হৈ ফুৰিবলৈ ওলাইছোঁ ক'লৈ ওলাইছোঁ আপোনালোকে মই কৈ আছোঁ এয়া আজি দিনটো এনেধৰণে পাৰ কৰিছোঁ এতিয়া দিনটোৰ শেষৰ ফালে অকণমান ওলাই যাবলৈ ওলাইছোঁ আৰু দিনটো এনেকৈ গ'ল ভিডিঅ' শ্বুট কৰা নহ'ল কাৰণ ব্যস্ততাবোৰ থাকেই নহয়নে আৰু চব সময়তে ভিডিঅ' কৰাটো সম্ভৱো হ'ব নোৱাৰে সম্ভৱপৰ হৈ নুঠেও আচলতে ট্ৰাই কৰোঁ আপোনালোকৰ বাবে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব আৰু যদি আগলৈ বিচাৰি থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু মই এতিয়া ওলাইছোঁ বাৰ্থডে এটা খাবলৈ বাৰ্থডেটো বিশেষ ইমান ডাঙৰ স্পেচিয়েল নহয় কাৰণ মোক ঘৰুৱা কাৰণে মোক মাতিছে আৰু মই ঘৰুৱা কাৰণে ময়ো যাবলৈ বাধ্য হৈছোঁ নহ'লে মোৰ যাবলৈ অলপো মন নাছিলে কাৰণ বতৰটো ইমান ধুনীয়া খোৱাহে বতৰ আছিলে আৰু যাওঁ পাৰিলে আপোনালোকক দেখাম নোৱাৰিলে বেয়া নাপাব ইয়াতে ভিডিঅ'টো শেষ থেংক ইউ যদিও মই ভিডিঅ'টো শেষ হ'ল বুলি ক'লোঁ কিন্তু মই বাৰ্থডে খাবলৈ যোৱাৰ পিছত মই মানুহজনক দোকানটি এৰি মই এই ধৰণে বাণিজ্য মেলালৈ সোমালোঁ আৰু বাণিজ্য মেলাত আপোনালোকে মোক জানেই ওলগুটি তলগুটিকৈ মই ঘূৰি ফুৰিলোঁ আৰু সকলো বজাৰ মই ওলটীয়া চব চালোঁ চোৱাৰ পিছত এটা কথা গম পালোঁ আমাৰ যি স্থায়ী বজাৰ হয় তাৰ পৰিমাণত ইয়াৰ দামবোৰ অতিপাত বেছি আৰু তেনেধৰণে মই ওলগুটি তলগুটিকৈ প্ৰতিখন দোকানত মই টেষ্ট কৰিলোঁ আৰু আপোনালোকৰ বাবে ভিডিঅ'বোৰ দেখালোঁ এয়া আমাৰ বাণিজ্য মেলা ঢকুৱাখানা নৰ্মেল ফিল্ডত হৈছে বাণিজ্যৰ মেলা আৰু মই এনেধৰণে চাই দেখিছে ন অসমীয়া গহনাবিলাক বৰ ধুনীয়াকৈ ৰাখিছে বস্তুবোৰ সঁচাই ভাল কিন্তু দামটো বৰ বেছি আজিলৈ ভিডিঅ'টো ইমানতে শেষ